रायजोआव गोबां दैबाना जानायनि जाहोनाव न'फोरा लोमसाव जाजोबदों जायनि थाखाय गोबां फरायसाफोरनि गोनां बिजाबफोरा दैबानाजों बोहैलांबाय बिसोरनि थाखाय सरकारा मदद होनो थिरांथा लादों फैगौ 15 आगस्तनि सिगां दैबानाजों भुगिनांनाय गासै रायजो राजाफोरखौ मदद होगोन খুব কম দিনৰ ভিতৰতে যিসকল ছাত্ৰ ছাত্ৰীয়ে কিতাপ পত্ৰ হেৰুৱালে তেখেতসকলক গৃহহীন হ'ল তেখেতসকলক সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম মই আশা কৰিছো যে 15 আগষ্টৰ আগতে আমি গোটেই সাৰ্ভে বা যেটো জৰীপ সম্পূৰ্ণ কৰি আমি দুখীয়া দৰিদ্ৰ ৰাইজক আমি সহায় কৰিব পাৰিম 2016 मायथाइनिफ्रायनो आसाम सरकारा फरायसाफोरखौ बेसेन गैयाजासे सोलोंथाय होबोदों सरकारा गिबियाव एचएस फार्स्ट इयार बीए फार्स्ट सेमिस्टार आरो एमए फार्स्ट सेमिस्टाराव बेसेन गैयाजासे मुं थिसननाय होबोदोंमोन नाथाय बेनि उनाव आरोबाव सरकारा बीए थर्ड सेमिस्टार आरो फिफ्थ सेमिस्टारावबो बेसेन गैयाजासे मुं थिसननाय होबावदों আপোনালোক সকলোৱে জানে যে 2016 চনৰ পৰা অসমৰ মহাবিদ্যালয়সমূহত আমি বিনামূলীয়া নামভৰ্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ প্ৰথমতে আমি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টক ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পোষ্ট গ্ৰেজুৱেটৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টক আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিছিলোঁ পিছত ছাত্ৰ ছাত্ৰীৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমি থাৰ্ড সেমিষ্টাৰ আৰু ফিফথ সেমিষ্টাৰতো আমি নামভৰ্তি বিনামূলীয়া কৰিছিলোঁ बे बोसोराव रेशन कार्ड आरो इनकाम सार्टिफिकेट होनानै 4 लाख रांसिम बिमा बिफाफोरखौ रेहाय होनानै 95,000 फरायसाफोरा बेसेन गैयाजासे मुं थिसननाय लादों 95,000 फरायसाफोरनो बेसेन गैयाजासे मुं थिसननाय होनानै 60 कोटी रांखौ फरायसालिमाफोराव सरकारा होगोन এই বছৰ ৰেशन কাৰ্ড দেখুৱাই বা ইনকামৰ সাৰ্টিফিকেট দেখুৱাই যিসকল 4 লাখ টকাতকৈ দেউতাক মাকৰ উপাৰ্জন কম তেনে 95,000 ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লৈছে আজি সেই 95,000 ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিকৰণৰ বাবদ আমি 60 কোটি টকা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসমূহক দিছপুৰলৈ মাতি আনি আমি উভতাই দিওঁ बेसेन गैयै मुं थिसननायनि मुङाव फरायसालिमाफोराव 600 आरो 1000 रां लानायखौ बन्द खालामनांगौ नङाब्ला मावसाखौ मासिनिफ्राय बोख्लायनाय जागोन फरायसाफोरनिफ्राय रां लाना मुं थिसननायफोरखौ माब्लाबाबो कमप्रमाइज खालामा ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমান দ্ৰুত গতিত উন্নত হোৱাৰ ফালে আগবাঢ়িছে ডিব্ৰুগড় নিমাতী গুৱাহাটী ধুবুৰী গোৱালপাৰা সকলো স্থানতে বৰ্তমান ব্ৰহ্মপুত্ৰ পানী বিপদ সীমাৰ তলেদি বৈ আছে আৰু ইয়াৰ পৰা আমি এটাই অনুমান কৰিব পাৰো যে বানপানীৰ যেটো দ্বিতীয় ওয়েভ আছিল তাৰ পৰা আমাৰ ৰাইজে কষ্ট বা যিমানখিনি দুখ কষ্ট হল তাৰ পৰা কিছু সকাহ পাব অৱশ্যে আগৰ অভিজ্ঞতাৰ পৰা মই এইটো কথাও ক'ব খোজো যে অসমত বানপানীয়ে কেতিয়াবা তৃতীয় ওয়েভ বা তৃতীয় ঢৌ হয় বা তৃতীয় ঢৌ দেখা দিয়ে বানপানীৰ আমি ফাৰ্ষ্ট ওয়েভ দেখা পাওঁ সেকেন্ড ওয়েভ দেখা পাওঁ আৰু থাৰ্ড ওয়েভ এটাও দেখা পাওঁ সেই কাৰণে আমি সতৰ্ক হৈ থাকিব লাগিব আৰু বৰ্তমানৰ যেটো বান পৰিস্থিতিৰ উন্নতি হৈছে তাক আমি সাময়িক সকাহ বুলি ধৰি লৈ আমি সচেতন হৈ থাকিব লাগিব যিসকল আশ্ৰয় শিবিৰত আছে তেওঁলোকক আমি যি ধৰণে পাৰো সহায় কৰাৰ প্ৰচেষ্টা চলি আছে আৰু খুব কম দিনৰ ভিতৰতে যিসকল ছাত্ৰ ছাত্ৰীয়ে কিতাপ পত্ৰ হেৰুৱালে তেখেতসকলক গৃহহীন হ'ল তেখেতসকলক সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম মই আশা কৰিছো যে 15 আগষ্টৰ আগতে আমি গোটেই সাৰ্ভে বা যেটো জৰীপ সম্পূৰ্ণ কৰি আমি দুখীয়া দৰিদ্ৰ ৰাইজক আমি সহায় কৰিব পাৰিম আপোনালোক সকলোৱে জানে যে 2016 চনৰ পৰা
অসমৰ মহাবিদ্যালয়সমূহত আমি বিনামূলীয়া নামভৰ্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। প্ৰথমতে আমি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টক ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, পোষ্ট গ্ৰেজুৱেটৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টক আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিছিলোঁ। পিছত ছাত্ৰ ছাত্ৰীৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমি থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰতো আমি নামভৰ্তি বিনামূলীয়া কৰিছিলোঁ। মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলে আপত্তি কৰিছিলে যে তেওঁলোকে নামভৰ্তি বিনামূলীয়া কৰাৰ বাবে বহুত টকা তেওঁলোকৰ ক্ষতি হয় আৰু চৰকাৰে যি ক্ষতিপূৰণ তেওঁলোকক দিয়ে সেইটো বহুত দিন পিছত দিয়ে বাবে মহাবিদ্যালয়সমূহ চলোৱাত অসুবিধা হয়। সকলোৰে ওজৰ আপত্তি মই শুনিছিলোঁ আৰু সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছিলোঁ যে নামভৰ্তি হোৱাৰ লগে লগে বিনামূলীয়া নামভৰ্তিৰ বাবদ কলেজসমূহে যি ক্ষতিৰ সন্মুখীন হয় সেই ধন আমি লগে লগে মহাবিদ্যালয়সমূহক উভতাই দিম। সমৰ্থ পৰ্টেলত এইবাৰ নামভৰ্তি হোৱাৰ কাৰণে কোন মহাবিদ্যালয়ত কিমান বিনামূলীয়া নামভৰ্তি হ'ল তাক স্পষ্টভাৱে আমি জানিবলৈ পাৰিছিলোঁ। এই বছৰ ৰেচন কাৰ্ড দেখুৱাই বা ইনকামৰ চাৰ্টিফিকেট দেখুৱাই যিসকল 4 লাখ টকাতকৈ দেউতাক মাকৰ উপাৰ্জন কম তেনে ৯৫,০০০ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লৈছে। আজি সেই ৯৫,০০০ ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিকৰণৰ বাবদ আমি ৬০ কোটি টকা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসমূহক দিছপুৰলৈ মাতি আনি আমি উভতাই দিওঁ। অৰ্থাৎ বিনামূলীয়া নামভৰ্তিকৰণো হ'ল, মহাবিদ্যালয়সমূহো সুকলমে চলি থাকিব পাৰিব। আগষ্ট মাহত কুৱেটৰ জৰিয়তে আৰু এটা নামভৰ্তিকৰণ হ'ব। মই আজি মহাবিদ্যালয়ৰ অধ্যক্ষসকলক কৈছোঁ যে কুৱেটৰ পিছত পৰৱৰ্তী নামভৰ্তিও আপোনালোকে বিনামূলীয়াকৈ কৰি দিব। আমি 10 ছেপ্টেম্বৰত আপোনালোকক দ্বিতীয় কিস্তিও টকা আমি উভতাই দিম। ঠিক তেনেদৰে থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰত ডিগ্ৰী যেতিয়া নামভৰ্তি হ'ব, বিনামূলীয়া নামভৰ্তি হ'ব আৰু লগে লগে তাৰো ধন আমি মহাবিদ্যালয়সমূহক উভতাই দিম। আজি মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক অনুৰোধ কৰিছোঁ যে মই যোৱাবাৰ বিনামূলীয়া নামভৰ্তিকৰণৰ কথা কওঁতে ফেচবুকত বহুতে কমেণ্ট দিছিলে যে মামা বিনামূলীয়া নামভৰ্তি যদিও হৈছে কলেজবিলাকে কিন্তু আমাৰ পৰা 600 টকা লৈছে, 1000 টকা লৈছে। আজি মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক কৈছোঁ যে বিনামূলীয়া নামভৰ্তি মানে বিনামূলীয়া নামভৰ্তি। সৰস্বতী পূজাৰো পইচা, মেগাজিনৰ পইচাও অতিৰিক্তকৈ ল'ব নালাগে। আপোনালোকে যদি কাৰোবাৰ পৰা 600 টকা লৈছিলে, 1000 টকা লৈছিলে, এই টকাবোৰ যাতে গৈ পেলাই আপোনালোকে উভতাই দিয়ে। যোৱাকালি এই ধৰণে অতিৰিক্ত ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিনামূলীয়া নামভৰ্তিকৰণৰ পিছতো অতিৰিক্তকৈ 600-1000 টকা লোৱাৰ বাবে আমি পূব বংশৰ কলেজৰ অধ্যক্ষগৰাকীক চাকৰিৰ পৰা নিলম্বিতও কৰিছোঁ। অৰ্থাৎ অসমৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰোঁ আৰু কোনোবাই যদি কম্প্ৰমাইজ কৰে আমি ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट। नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन।
लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों। नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन। जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन।